আপোনালোকে যদি এতিয়ালৈকে আধাৰ আৰু পান কাৰ্ডটো লিংক কৰা নাই তেতিয়াহ'লে আপোনালোকে এতিয়াই আধাৰ আৰু পান কাৰ্ডটো আপোনালোকে লিংক কৰি লওক, কাৰণ অতি সহজ হয় এই আধাৰ আৰু পান কাৰ্ডটো লিংক কৰা। মাত্ৰ 1 মিনিট সময় লাগিব আপোনালোকৰ হাতত থকা যিটো মোবাইল আছে বা আপোনালোকৰ ঘৰত যদি লেপটপ বা কম্পিউটাৰ আছে, তথাপিও আপোনালোকে এই আধাৰ আৰু পান কাৰ্ডটো লিংক কৰিব পাৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ। আপোনালোকে 1 টকা কাকো খৰচ দিব নালাগে, আপোনালোকে 1 টকা ক'তো পে'মেণ্ট কৰিব নালাগে, আপোনালোকে সম্পূৰ্ণ বিনামূলীয়াকৈ এই আধাৰ আৰু পান কাৰ্ডটো আপোনালোকে লিংক কৰি লওক। কাৰণ আজি চাওক, আধাৰ আৰু পান কাৰ্ডৰ লিংক কৰাৰ আজি অন্তিম দিন, আজি লাষ্ট ডেট। যিহেতু আজি 31 তাৰিখ, আজি লাষ্ট ডেট হয় আধাৰ আৰু পান কাৰ্ড লিংক কৰাৰ কাৰণে। গতিকে আপোনালোকে যদি আধাৰ আৰু পান কাৰ্ড এতিয়ালৈকে লিংক কৰা নাই তেতিয়াহ'লে আপোনালোকৰ হাতত থকা মোবাইলটো দি কেনেদৰে লিংক কৰিব বা লেপটপ বা কম্পিউটাৰ দি কেনেদৰে আপোনালোকে লিংক কৰিব অতি সহজে আজি সম্পূৰ্ণ ডিটেইলছ আপোনাক দেখুৱাই দিম এই ভিডিঅ'ৰ জৰিয়তে। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব, তাৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। পান কাৰ্ড লিংক কৰিবলৈ আপোনালোকে গুগলত আহি পেলাই আধাৰ আৰু পান চাৰ্চ কৰি দিব। তাত যিটো লিংক আছে, প্ৰথমটো লিংক, আপুনি এই লিংকটোতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক যিটো হোম লিখা আছে, আপোনালোকে এই হোমত ক্লিক কৰি দিব। হোমত ক্লিক কৰি দিয়াৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি তলত আহি যাব। তলত চাওক লিখা আছে লিংক আধাৰ, আপোনালোকে এইটোত ক্লিক কৰি দিব। জাষ্ট অকণমান ৱেইট কৰক, কাৰণ এইটো লোডিং হৈ আছে। যেতিয়া আপোনালোকে ক্লিক কৰিব এনেদৰে খোল খাই যাব। চাওক আধাৰ লিংক বুলি লিখা আছে, আপোনালোকে চাব ইয়াত, কাৰণ ইয়াৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি পেলাই তলত আহিব। তলত আহি পেলাই যিটো চাওক পান কাৰ্ড লিখা আছে, পান নাম্বাৰটো ইয়াতে আপোনালোকে বহাই দিব আৰু তাৰ তলত যিটো আধাৰ নাম্বাৰ যিটো বিচৰা হৈছে, আপোনালোকৰ হাতত যিটো আধাৰ কাৰ্ড আছে, আপোনালোকে এই আধাৰ কাৰ্ডটো বহাই পেলাই আপোনালোকে যিটো ভেলিড লিখা আছে, চাওক আপোনালোকে এই ভেলিডত আপোনালোকে ক্লিক কৰি দিব। এতিয়া চাওক ভেলিডত যেতিয়া ক্লিক কৰিছে, যদি আধাৰ কাৰ্ডৰ লগত পান কাৰ্ড লিংক নাই তেতিয়াহ'লে এনেকুৱা দেখুৱাব। এনেকুৱা দেখুৱাৰ পিছত আপোনালোকে চাই ল'ব যে এইটো কি দেখুৱাইছে। তাৰপিছত যিটো কণ্টিনিউ আছে, কণ্টিনিউত আপোনালোকে ক্লিক কৰি দিয়ক। এতিয়া চাওক কণ্টিনিউ যেতিয়া ক্লিক কৰিলে ইয়াত কি বিচাৰিছে, নেম অফ দা, আধাৰত যেনেকৈ নাম আছে চাওক ছেম আপোনাৰ আধাৰ কাৰ্ডত যেনেকৈ নাম আছে নামটো ইয়াতে বহাই দিব। তাৰপিছত যিটো মোবাইল নাম্বাৰ আছে, চাওক মোবাইল নাম্বাৰটো আপোনালোকে দিব। দি পেলাই যিটো এগ্ৰিত আছে, এগ্ৰিত আপোনালোকে ক্লিক কৰি দিব। তলৰ যিটো লাইন আছে আই এগ্ৰি বুলি লিখা আছে, এইটোত ক্লিক কৰি পেলাই আপোনালোকে যিটো লিংক লিখা আছে লিংকত ক্লিক কৰি দিব। কাৰণ লিংক আধাৰ যিটো লিখা আছে চাওক, এই লিংক আধাৰত যেতিয়া আপোনালোকে ক্লিক কৰি দিব, লগে লগে আপোনালোকে যিটো মোবাইল নাম্বাৰ দিলে, মোবাইল নাম্বাৰত এটা OTP আহিব। আপোনালোকে এই OTPটো ইয়াত বহাই দিব। বহাই পেলাই যিটো ভেলিড লিখা আছে, ভেলিডেশ্যনত আপোনালোকে ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ আধাৰৰ লগত যিটো পান কাৰ্ড লিংক কৰিব লাগে এইটো হৈ গৈছে। চাওক কিন্তু অলৰেডি দেখুওৱা হৈছে যে আধাৰ কাৰ্ডৰ লগত পান কাৰ্ড লিংক আপোনালোকৰ 24 ঘণ্টাৰ ভিতৰতে কিন্তু লিংক হৈ যাব। তাৰপিছতে আপোনাৰ যিটো অ'কে লিখা আছে, আপুনি অ'কেত ক্লিক কৰি দিয়ক, আপোনাৰ আধাৰ আৰু পান কাৰ্ড লিংক হৈ যাব। আপোনালোকে এনেদৰে আধাৰ আৰু পান কাৰ্ডটো লিংক কৰি লওক। যদি আপোনালোকে এতিয়ালৈকে আধাৰ কাৰ্ড আৰু পান কাৰ্ড লিংক কৰা নাই, গতিকে আপোনালোকে অতি সহজ হয়, আপোনালোকে এনেদৰে লিংক কৰক। যদি আপোনালোকে কিবা কাৰণে অসুবিধা পায় লিংক কৰিবলৈ, তেতিয়াহ'লে আপোনালোকে ভিডিঅ'ত কমেণ্ট কৰিব। মই নেক্সট ভিডিঅ'ত আপোনালোকক সকলোখিনি আৰু চলিউশ্যন দিম, যাতে আপোনালোকে আৰু সহজে যাতে আপোনালোকে এই আধাৰ কাৰ্ডৰ লগত পান কাৰ্ডটো যাতে আপোনালোকে